Hello guys, welcome back to Ayush Vlogs. আপোনালোকে চাই আছে Ayushৰ মিনি vlogs. আজি তেনেহলে বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰি দিও। হয় গাইস, মই আজি এখন বাহিৰত চাং বনাই আছো আৰু চাংখান কিয় বনাই আছো মই কৈ আছো। মই জানাত সবৰে ঘৰত কিছুমান এনেকুৱা বস্তু থাকে যিনি কি পেলাই দিবও বয় লাগে আৰু ঘৰত ৰাখি থব বয় লাগে। আৰু হেনেকুৱা বস্তুৰ কাৰণে মই মোৰ ঘৰত আজি এখন এনেকুৱা চাং বনালো যত নেকি মই কিছুমান নালগা বস্তু এটা তুলি থব পাৰো। এৰ মাজতে কথা এটা কৈ দিও, মই ঘৰত থাকিলে এনে নথ কিবা নহয় কিবা কৰি থাকো। সেইকাৰণে আজি এই চাংখান পটককে পাতলো আৰু মোৰ চাংখান প্ৰায় ৰেডি আৰু এটা মই বস্তুখিনি বঢ়িয়াকৈ তুলি থৈ দিলো। এতিয়া বলক মোৰ লগত অলপমান খৰি কাটো। কিডাল হ'ল বাহৰ খৰি আৰু এই বাহৰ খৰি কিডাল মই আজি গধূলি অকলে কাটিম। কিমান দেৰি লাগি পাৰো চাই লওঁ। লেটস গো। সব ঠিকই আছিল কিন্তু সেই খুব তামাম মহৰ কামান খালো।